দুৰ্গা পূজা, লক্ষ্মী পূজা, কালী পূজা, ছট পূজা, কিমান যে মিঠাই। আজি ভাবিছোঁ অলপমান নিমখীয়া কিবা এটা বনাওঁ। তাৰ বাবে মই লৈছোঁ এবাটি ময়দা, তাত দিছোঁ অকণমান নিমখ, কেইটামান কালজিৰা, এচামুচ মেগী মছলা, অকণমান কচুৰি মেথি আৰু 2 চামুচ ঘিউ। গোটেইখিনি সামগ্ৰী ভালদৰে মিলাই ল'ম আৰু অলপ অলপকৈ পানী দি এটা ডো বনাই ল'ম। 10 মিনিটমানৰ কাৰণে ডোটো ঢাকি ৰাখি দিম। 10 মিনিটৰ পাছত ডোটো উলিয়াই আকৌ অকণমান ভালকৈ মাৰি ল'ম। সৰু সৰুকৈ ছিঙি ল'ম। এতিয়া পুৰি বেলাৰ দৰে ধুনীয়াকৈ পাতলকৈ বেলি ল'ম। এতিয়া ৰাউণ্ড শ্বেপটো কৰি ল'লোঁ মই ট্ৰায়েংগল। হয়, মই বনাবলৈ গৈছোঁ নিমকি। আকৌ এবাৰ ভালদৰে বেলি লৈছোঁ আৰু কটাৰীৰ সহায়ত কাট কৰি দিছোঁ যাতে নিমকিকেইটা নুফুলে। এতিয়া গৰম তেলত এটা এটাকৈ ফ্ৰাই কৰি যাম। গল্ডেন ব্ৰাউন নোহোৱালৈকে আমি ভালদৰে ফ্ৰাই কৰিম। কচুৰি মেথিৰ এটা ধুনীয়া স্মেল আহিছে। সন্ধিয়াৰ চাহ কাপৰ লগত এটা পাৰফেক্ট স্নেক। আমিও খাওঁ আৰু আপোনালোকেও বনাই খাব দেই। আন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ।